যেহেতু আমি বেক্টেৰিয়াৰে কালচাৰ কৰিছোঁ বায়'ফ্লক ন তো বায়'ফ্লক আমি বেক্টেৰিয়াৰে কালচাৰ কৰিছোঁ যেতিয়া মোৰ ইয়াত ফ্লক কিমান হৈছে মোৰ টেংকত মই এইটো চাবৰ কাৰণে ইনভল্ভ কোনটো ব্যৱহাৰ কৰিছোঁ এইটো 1 লিটাৰ পানী আছে 1 লিটাৰ পানীত ইয়াত চাব পৰা 1 লিটাৰ 1000 ml 1000 ml পানীত ইয়াত দিয়া আছে 1 পৰা লৈ 40 ml লৈকে এতিয়া মোৰ ইয়াত ফ্লক আছে তোমাৰ মিনিমাম 15 ml ফ্লক মানে মোৰ 1 লিটাৰ পানীত হৈছে তো মানে বায়'ফ্লক কৰোঁতে মোৰ 30 লৈকে মানে ফ্লক দৰকাৰ হয় 30 ওপৰত গ'লে তেতিয়া মোৰ পানী ড্ৰেইন কৰিব লাগিব 40 লৈকে যদি গৈছে 40 পাৰ হয় তাৰ মানে বেছি হৈ গ'ল ফ্লক ইমানখিনি দৰকাৰ নাই মোৰ 30 ভিতৰলৈকে থাকিলে মানে মোৰ মানে কালচাৰটো ভাল হয় তো এইখিনি বস্তু ধুনীয়া চোৱা মোৰ পানী কোৱালিটি চোৱা কিমান ধুনীয়া চফা পানী তো এতিয়া এই বস্তুটো আমি চাব পাৰোঁ যে ইমান ধুনীয়া কালচাৰ এটা হৈ আছে ইমান ধুনীয়া ৱাটাৰ এনেও ইমান এটা মেইনটেইন কৰিছোঁ ইমান ধুনীয়াকৈ মেইনটেইন ৰখা হৈছে যে পানী ৱাটাৰ কোনো পদ্ধতিত লেতেৰা বুলি ক'ব নোৱাৰে এইখিনিতো ফ্লক হয় এইখিনি আমি নিজে প্ৰডাকশ্যন কৰোঁ নিজে দিয়া ইয়াত তো সেইটো চিলিণ্ডাৰ হয় এইটো এয়াৰ চিলিণ্ডাৰ এয়াৰ চিলিণ্ডাৰ ইয়াৰ পৰা অক্সিজেন যিটো আমি মেচিন লগাইছোঁ অক্সিজেন মটৰে ইয়াত আমি ষ্টক হৈছে এটা ষ্টক হৈ ইয়াত প্ৰেছাৰ হৈছে এই প্ৰেছাৰৰ এতিয়া জমা যেতিয়া হয় প্ৰেছাৰৰ পৰা ইয়াৰ পৰা অক্সিজেনখিনি ভালদৰে যায় আৰু আমাৰ এয়াৰ চিলিণ্ডাৰ ইউজ কৰিলে আমাৰ কি হয় মটৰটো ভাল থাকে সেইটোৱে আৰু মটৰটো ওপৰত আহিছে ওপৰত আছে ওপৰৰ পৰা ভিডিঅ'টো লৈ দেখিছেনে এইফালে পালোঁ আছে এডিট কৰিব লাগিব এইটো এফচিঅ' বুলি কয় ইয়াতে যে আমি বেক্টেৰিয়া আগৰ পৰা আমি এক্টিভ কৰাই আছোঁ এই বস্তুটো আমি টেংকত ইউজ কৰিম তো এফচিঅ' বনোৱাৰ কেনেকুৱা ধৰণৰ এটা পদ্ধতি এটা আছে সেই পদ্ধতিত আমি এইটো বনাব লাগিব আৰু ইউজ কৰিবলৈ আমি তাৰ পদ্ধতিৰে ইউজ কৰিব লাগিব সেইটোৱে আৰু এইটো প্ৰশিক্ষণত আপুনি এইবোৰ নিশ্চয় পাব এইবোৰ গোটেইখিনি পাব গোটেইখিনি বস্তু পাব ডাঙৰ আহে নে নাহে সেইটোৱে কথা দুপৰীয়া বহুত চালু হৈছে মাছবোৰ যে ডুবাই ল'ব লাগিব নহ'লে নুঠে এই ডাঙৰ কেইজনী ডাঙৰ আৰু উঠাইছোঁ দেই ডাঙৰ এজনী উঠা চাওঁ ডাঙৰবোৰ বেয়া চাল নাহে কালি এজনী আহিছে মানে এটা মাছে দুজন মানুহে খাব পাৰিব এই চুট এইজনী সেই কিনাৰ হেৰিত থাকে এই তোমাৰ এটাই ইমানজনী হ'ব এটা জমা হৈ যায় তেতিয়া মানে কি কৰিব পাৰে মানে আকৌ মাজলৈ দিব লাগে তেনেকুৱা কি হৈছে কি নাই গোটেই বাইকৰ পদ্ধতি আৰু গোটেই আছে আৰু ধুনীয়া পেকেটিং হৈ আহে